মই এখন চিঠি পাঠ কৰিম নীলাখামৰ চিঠি বুলি নহয় ঠিক এনে এখন লেখা চিঠি আৰু আপোনালোকে কবিতা বুলিও ভাবিব পাৰে নাম ৰাখিছো এয়া এক উপহাৰ কালৈ লিখিছো নামটো মই উল্লেখ নকৰো ছোৱালীজনে মানা কৰিছে নামটো উল্লেখ কৰিব নালাগে বোলে এয়া এক উপহাৰ মৰমৰ তোমালৈ লিখা এয়া প্ৰথমখন চিঠি মেছেজতে যদিও দু কথা পাতিছিলো মেছেজতনো কিমান কথা পাতিম চিঠিৰ যুগলৈ বৰকৈ মনত পৰে মোৰ মন যায় তোমালৈ এখন চিঠি লিখাৰ হৃদয়ৰ বাৰ্তা এয়া কত বাধাৰ প্ৰাচীৰ নেওচি তোমালৈ লিখা এয়া এক বুজাব নোৱাৰা অনুভূতি আৰম্ভ কৰ পৰা কৰিম আৰু জ্যোতি ক'ত পেলাম নিজেই ধৰিব পৰা নাই বাৰে বাৰে নিজকে সুধিছো বুজিছো উত্তৰত বিচাৰি পাইছো নিজকে তুমি মোৰ ওচৰত ৰাজনীতি সমাজনীতি সাহিত্যৰ গোন্ধ পোৱা কথাটো মই নজনা নহয় কিন্তু এইবোৰেই জানো সকলো মই জানো ভগা হৃদয় এখন জোৰা নালাগে জোৰা লাগিলেও চিন ৰৈ যায় তোমাৰ হৃদয়ৰ ভাষা মই বুজো জানিও অবুজ মই ফূৰ্তি লাগিলেও দেখুৱাব নোৱাৰা দুখৰ সময়ত কান্দি নাথাকি দুখবোৰত দহন হ'ব দিয়া নিজৰ মাজতে মনৰ পূজাৰী তুমি চঞ্চলতা প্ৰকাশ নাপায় তোমাৰ লাজুকী ওঠ কিংবা লাৱণ্যত শান্ত নৈৰ দৰেই চোন গৈ থাকা তুমি তোমাৰ শব্দই মোক বৰকৈ বুকুত খুন্দিয়াই শব্দৰ মালা তুমি ভালদৰে গুঠিব জানা কান্দন দুখ হাঁহি অনুভূতিবোৰ শব্দেৰে প্ৰকাশ কৰাত সিদ্ধহস্ত তুমি কিয় জানো কথা পাতি ভাল লাগে তোমাৰ সতে কথা পাতিলে এৰি দিবলৈ মন নাযায়চোন এয়া জানো সত্য লগ নোপোৱাকৈয়ে তুমি মোৰ আপোন হৈ পৰিলা তুমি যেন মোৰ বাবে বহু যুগ যুগান্তৰৰ আপোন মানুহ তোমাৰ পছন্দ অপছন্দবোৰ সুকীয়া আৰু অনন্য সদা ব্যস্ত মহানগৰীৰ তুমি নিজেই নিজৰে যোদ্ধা জীৱন যুদ্ধত ভাগি নপৰা অক্লান্ত সৈনিক তুমি তোমাৰ এই নিভাজ গাঁৱলীয়া মনটোক হেৰুৱাই নিদিবা সেউজীয়া ৰাণী হৈ থকা সদায় এনেদৰে সাহিত্য ভাল পোৱাৰ বাবে তোমালৈ এয়া মোৰ তৰফৰ পৰা এক উপহাৰ ইতি কুলদীপ ইয়াৰ হৃদয়ৰ পৰা ওলোৱা স্বতঃস্ফূৰ্ত বাৰ্তা বা অনুভৱ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে আজিৰ এই অনুষ্ঠানবোৰ উপভোগ কৰক ভোগালী বিশেষ আই তোৰ চোতালত পিঠাবোৰ যতনাই থ স্থান মুক্ত আকাশ মুক্ত বতাহ ধমধমা সময় বেলি যেতিয়া নামে সাহিত্য সংগীত স্মৃতিৰ আত্মা উপভোগ কৰক ধন্যবাদ